সুপ্ৰভাত জনাইছোঁ সকলোকে। মই আজি বেলতলা বজাৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই আজি বজাৰ আহিছোঁ দেওবাৰ বুলি। চাওঁ বজাৰত কি পাওঁ। এইফালে মাছৰ বজাৰত আহিছোঁ। এইবোৰ চাওকচোন ইমান ধুনীয়া ধুনীয়া ফ্ৰেছ মাছ আছে। সৰু ডাঙৰ সকলো মাছ পোৱা যায় ইয়াত। মই মাছ অকণমান লৈ ল'লোঁ আৰু ইয়াতে শাক চব্জিবোৰ চাই লৈছোঁ কি চব্জি শাক পাওঁ অকণমান ল'ম। বজাৰৰ পৰা বেলতলা বজাৰৰ পৰা আহি পালোঁ। এয়া আনিলোঁ বজাৰৰ পৰা কি আনিলোঁ পালেং শাক। মই আজি শ'ল মাছো আনিছোঁ। শ'ল মাছ আৰু পালেং শাক বনাম আজি। এয়া শ'ল মাছ, এয়া হ'ল লাফু বুলি কয়, লাফু শাক বুলি কয়। এয়া লাফু, আপোনালোকে কি বা কয়? আমিতো লাফু বুলি কওঁ। লফা শাক অকণমান আনিছোঁ আৰু এয়া নহৰু অকণমান লৈ আহিছোঁ 30 টকামানৰ। তাৰপিছত আনিছোঁ বেঙেনা আধা কেজি। বেঙেনা পুৰি খাই বহুত ভাল পাওঁ মই। বেঙেনা আধা কেজি লৈ আহিছোঁ। ফুলকবি এটা আৰু ব্ৰকলি এটা আনিছোঁ আৰু বিলাহী আধা কেজি। বগৰী লৈছোঁ। লাফু আৰু বগৰীয়ে বনাম বুলি ভাবিছোঁ মাছেৰে। এয়া বেলতলা বজাৰত ৰাস্তাৰ কাষতে বাচন বৰ্তনবোৰ বিক্ৰী কৰি আছিলে। মই দেখা পাই ভাল লাগিলে। প্লেট দুখনো লৈ আহিলোঁ, চিচাৰ প্লেট। এখনত 50 টকা, এখনত দুখন আনিছোঁ, 100 টকা লৈছোঁ। এয়া হ'ল শ'ল মাছ আধা কেজিমান লৈ আহিলোঁ এটা। এই মাছ কেইপিচ ধুই লৈছোঁ। এইখিনি অকণমান ফ্ৰাই কৰি লওঁ, আধা ভজা কৰি লওঁ। মই এইখিনি এতিয়া শাকখিনি পালেং শাক আৰু লফা শাকখিনি বাছি লওঁ। এইখিনি বাছি ইয়াতে এটা আলু আৰু এটা বিলাহী দিম। মই এতিয়া শাকখিনি বাছি ল'লোঁ। বাছি মেলি ধুই দাই আলু টুকুৰা কাটি দিছোঁ। এই বস্তুবোৰ ৰেডি কৰি লৈছোঁ। মাছখিনিও ভজা হৈ গ'ল। মই এইখিনি ভাজি লওঁ, বনাই লওঁ চব্জিখিনি। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। সেইখিনি বাৰু জানেই চবেই বনাব, তথাপিও মইনো কেনেকৈ বনাওঁ ধুনীয়াকৈ দেখুৱাইছোঁ। ইয়াত মই একো মছলা নিদিওঁ, অকণমান নহৰু খুন্দি থেতেলাই লৈছোঁ, তাকে দিলোঁ। ইয়াত মই অকণমান হালধি আৰু নিমখ দি দিলোঁ। এতিয়া মই শাক আৰু আলু দি অকণমান ভাজি লৈছোঁ। এতিয়া ভাজি লৈছোঁ। ভাজি লৈ এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকি দিছোঁ। মই এতিয়া লফা শাকখিনিও বাছি লৈছোঁ। ঠাৰিবোৰ নিদিওঁ, অকল পাতবোৰ দিছোঁ। লফা লাফু কি কয়, লাফা বুলিয়ে কওঁ আমি। সেইটো পাতটো লফা শাক। মই এতিয়া এইখিনি শাকখিনি আৰু বিলাহীখিনি গোটেই গলি দিছোঁ। আলুখিনিও অলপ সিজিছে আৰু আলুখিনিও গোটেই সিজি দিছে। মই ইয়াত গৰম পানী ঢালি দিছোঁ। মাছ কেইপিচো দি দিলোঁ। এইখিনি যে ঢাকি দিওঁ। মই এতিয়া লাফা শাকখিনিও ধুই ধাই কাটি ল'লোঁ। তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াত অকণমান পাঁচফোৰণ দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। এতিয়া শাকখিনি বগৰী দুটামানো দি দিওঁ, কেইটামান।
কৰি লৈছোঁ। লফা শাক আৰু বগৰীখিনি অকণমান ভাজি লৈছোঁ। গলি যোৱাৰ পিছত ইয়াত অকণমান পানী অকণমান ঢালি দিম। এটুকুৰা দি দিছোঁ। এইখিনিতে থাকি দিওঁ। এতিয়া মোৰ দুখন চব্জি পাতিছোঁ। এইফালে লাফা শাকখিনি বনাইছোঁ বগৰীয়ে, আৰু এই হ'ল পালেং শাকৰ জোল শ'ল মাছেৰে বনাইছোঁ। হৈছে আৰু এইখিনি উতলি আছে। মাছো সিজি গৈছে। এতিয়া মই ইয়াত কেঁচা ধনিয়া অকণমান কাটি দিলোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি মোৰ এতিয়া লাফা শাকখিনি হৈ গ'ল। বগৰী আৰু মাছৰ মূৰ দি দিছোঁ। ইয়াত মাছ নিদিলোঁ আৰু এইখিনি ৰেডি হৈ গ'ল, গোটা হৈ গৈছে। এতিয়া মই ভাত খাবৰ কাৰণে ভাত ৰেডি কৰি আছোঁ। এয়া হ'ল শাকৰ আৰু মাছৰ জোল, আৰু এয়া হ'ল মাছৰ মূৰ আৰু বগৰী। ইমান ধুনীয়া বগৰী গোন্ধও ওলাই গৈছে। জিভাৰ পানী একেবাৰে পৰি গৈছে। এতিয়া খোৱাৰহে কথা। মই এতিয়া ভাত পানী খাই আজৰি, বাচন বৰ্তনবোৰ ধুই শেষ কৰিলোঁ। মোৰ নতুন আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'বোৰ পাব আপোনালোকে, আৰু আগতেও ৰেচিপি ভিডিঅ' বহুত দিয়া আছে, সেইবোৰ চাই ল'ব আপোনালোকে মোৰ চেনেলটোত গৈ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।